অগণন মানুহৰ মাজতো কোনেও আজীৱন তোমাৰ কাষত নাথাকিব। দিনৰ শেষত তোমাৰ বাবে তুমি অকলেই থাকিবা। এবাৰ সঁচা আৰু মিছাই দুয়োৰে মাজত কিছুমান কথাৰ মীমাংসাৰ বাবে লগ হ'ল। খোজ কাঢ়ি কাঢ়ি দুয়ো এটা বিলৰ পাৰ পালেগৈ। মিছাই ক'লে, চোৱাচোন কেনে নিৰ্মল পানী, ব'লা আমি গা ধুই লওঁ। কিন্তু সত্যই স্বাভাৱিকতে মিছাৰ কথা বিশ্বাস নকৰিলে। নিজেই যেতিয়া দেখিলে যে সঁচাই পৰিষ্কাৰ পানী, দুয়োজনে গা ধুবলৈ পানীলৈ নামি গ'ল। গা ধুই থকাৰ মাজতেই মিছাই পানীৰ পৰা উঠি আহি সঁচাৰ পোছাক পিন্ধি পলাই গ'ল। কিছু সময় অপেক্ষা কৰাৰ পিছত মিছাক ঘূৰি অহা নেদেখি সঁচা পাৰলৈ উঠি আহিল। দেখিলে যে মিছা ক'তো নাই আৰু সত্যৰ পোছাকো নাই। সঁচাই খঙেৰে মিছাক বিচাৰি ওলাল, কিন্তু নগ্ন সত্যক দেখি সকলোৱে চি চিকৈ ধিক্কাৰ দিবলৈ ধৰিলে। কিছুমানে খেদিও আহিল। সত্যই বহুত চেষ্টা কৰিও মানুহবোৰক একো বুজাব নোৱাৰি খং দুখ অপমানত পুনৰ পানীলৈ নামি গ'ল। তাৰ পিছৰ পৰা সঁচাক আৰু কোনেও দেখা নাপালে। নাইবা যাক দেখা পাইছে সেয়া আচলতে সত্যৰ পোছাক পিন্ধি থকা মিছাহে। যদি ৩০ বছৰ হৈ গৈছে তেনেহ'লে এই ৭টা অভ্যাস আপুনি মানি চলা উচিত। ১. ভৱিষ্যতৰ বাবে টকা জমাবলৈ আৰম্ভ কৰক। ২. নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা আৰম্ভ কৰক। ৩. যিসকলে আপোনাক গুৰুত্ব নিদিয়ে তেওঁলোকৰ লগত মিলামিছা কমাই দিয়ক। ৪. যিসকলে আপোনাৰ যত্ন লয় তেওঁলোকৰ লগত মিলামিছা বঢ়াই দিয়ক। ৫. সদায় নিজৰ অভিজ্ঞতাক কামত খটুৱাবলৈ চেষ্টা কৰক। ৬. বৰ্তমান অৱস্থাতকৈ নিজকে উন্নত কৰাৰ প্ৰতি মনোযোগ দিয়ক। ৭. সদায় নিজৰ প্ৰতি আৰু কাষৰ মানুহৰ প্ৰতি সদয় হওক। কোনোবাই আপোনাক এবাৰ ইগন'ৰ কৰিলে আপুনি তেওঁক ৫ বাৰ ইগন'ৰ কৰক। এয়াই ছেল্ফ ৰেছপেক্ট। মনত ৰাখিব, আপুনি এই পৃথিৱীত মাত্ৰ এজনহে আছে। কোনোবাই আপোনাৰ পজিশ্যনলৈ কথা শুনালে আপুনি টপ পজিশ্যনত গৈ দেখুৱাই দিয়ক। এয়াই জীৱন। কোনোবাই তোমাৰ জীৱনৰ পৰা আঁতৰি গ'লে তেওঁক দুৱাৰলৈকে আগবঢ়াই দি আহা আৰু এনেদৰে দুৱাৰখন দি থোৱা যাতে যিদিনা তুমি সফল হ'বা তোমাৰ সাফল্য দেখি যাতে আফচোচ কৰে। এয়াই সাৰ্থকতা। জীৱনত ব্যৰ্থতা আহিবই, তাৰ বাবে কেতিয়াও হাৰ নামানিবা। মনত ৰাখিবা, আন্ধাৰ ৰাতিৰ পিছতেই এটা সুন্দৰ পুৱা আহে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ এই উক্তিবিলাক ভাল লাগিছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।